হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। এতিয়া আমি দুৰ্গা পূজাৰ সময় যিহেতু লগৰীয়াৰ সৈতে যাবলৈ ওলাইছোঁ দুৰ্গা পূজা চাব। বেংগলোৰত দুৰ্গা পূজা হৈ আছে, সেইবাবে আমি সকলো গাড়ীত উঠি ল'লোঁ। এতিয়া আমি যাই আছোঁ। গাড়ীৰ পৰা নামি আমি দোকানবোৰ দেখিলোঁ। তাৰ পৰা গৈ আমি আঠিপুলিত হৈ আছিল দুৰ্গা পূজা, তালৈ গ'লোঁ। যাই মন্দিৰত মা দুৰ্গাৰ আশীৰ্বাদ ল'লোঁ। মা দুৰ্গাৰ আশীৰ্বাদ লোৱাৰ পিছতে আমাক প্ৰসাদ খাবলৈ দিলে। প্ৰসাদখিনি খাই লৈ উঠি আমি অন্য এটা স্থলীত হৈ থকা দুৰ্গা পূজা চাবলৈ ওলালোঁ। আমি দুৰ্গা পূজাস্থলী পাই গ'লোঁ। তাত দুৰ্গা পূজা ফ্ৰেণ্ডৰ সৈতে উপভোগ কৰিলোঁ। অসমৰ দৰে ডাঙৰ দুৰ্গা পূজা নহয় যদিও আমি তাত দুৰ্গা পূজাৰ উপভোগখিনি কৰি ল'লোঁ। বহুত ভাল লাগিল চাই, সৰুকৈ হ'লে দুৰ্গা পূজাখিনি চাব পালোঁ। এতিয়া আমি তাত কিছুমান লাইটিং কৰি থৈছে গছবোৰত, সেইবোৰত ফটো তুলিলোঁ। তাৰপিছত ফটোশ্বুট কৰিলোঁ ফ্ৰেণ্ডৰ সৈতে। ফটোশ্বুট কৰা হোৱাৰ পিছত আমি কিবা কিনি খাই ল'লোঁ আৰু এটা